নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া আমি মাঘী পূৰ্ণিমাৰ দিনাখন গৈছিলোঁ। আচলতে গোটেই দিনটো বিজি আছিলোঁ, কিন্তু অকণমান বোলো গধূলি সময়তো ভালকৈ যাব নোৱাৰিলোঁ। এনেই মানে মন্দিৰত চৌহদত ঘূৰি আহিব পাৰিলোঁ, ভাল লাগে মনটো। সেইটো কাৰণে অকণমান টাইম ওলাই গৈছিলোঁ। আমাৰ ওচৰতে যিহেতু মহামৃত্যুঞ্জয় মন্দিৰ, সেইটো কাৰণে তালৈকে যাওঁ বুলি গ'লোঁ। আৰু এয়া তালৈ গৈ ভালে লাগিছে মনটো, কিন্তু বহুত নিজান সেইদিনাখন আমি যোৱা দিনাখন, মানে মাঘী পূৰ্ণিমাৰ দিনাখন। কাৰণ কিয় তাতে যজ্ঞ হৈ আছিলে। শিৱ পূজাৰ আগত তাতে যজ্ঞ হয়েই প্ৰত্যেক বছৰে, জনাসকলে জানে চাগে। আৰু আমি কাষতে থাকোঁ যদিও যোৱা নহ'লে। মোৰ গাটো বেয়া আছিল, ঘৰৰো সকলোৰে মানে গা চাবোৰ বেয়া ৱেডাৰটোৰ কাৰণে, তাৰ কাৰণে যোৱা নহ'ল। কিন্তু সেইদিনাখন মাঘী পূৰ্ণিমা উপলক্ষে গৈছিলোঁ আমি ওলাই। এয়া দেখিছেনে, শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞ হৈ আছিলে। কেইদিন হৈছিলে মই সেইটো সঠিক নাজানো, এই বৰ্ডখনতে লিখা আছে 15 মাঘৰ পৰা 18 মাঘলৈকে। এয়া দেখিছেনে, আমি আকৌ লাষ্টৰ দিনাখন শেষ হৈছে, যজ্ঞ শেষ হৈছে, আহুতি দিছে, তাৰপিছতহে আমি গৈ পাইছোঁগৈ। কি যে ভাগ্য, আৰু উপায়ো নাই। গা বেয়া হ'লে বা ঘৰুৱা কিবা কাম থাকিলে তেনেকুৱা হয়েই কেতিয়াবা। কিন্তু শিৱ পূজালৈকে ফ্ৰী হৈ যাম, ভাল লাগিব। শিৱ পূজা তাত মানে মেলা হয় কাষতে, তাতে যজ্ঞও হৈ থাকে শিৱ পূজাৰ কাৰণে, শিৱৰাত্ৰিৰ কাৰণে। শিৱ পূজা বুলি কৈ আছোঁ মই। শিৱৰাত্ৰিৰ কাৰণে, শিৱৰাত্ৰিত তাতে যজ্ঞ হয়, বহুত ধুনীয়া আৰু ভাল লাগে তাতে গৈ পেলাই। মনটো পবিত্ৰ পবিত্ৰ লাগে। এনেই গ'লেও মানে মন্দিৰৰ ভিতৰত নোসোমাওঁতেই সেই জেগাখিনি পাই যোৱাৰ লগে লগে ইমান মনটো মুকলি মুকলি লাগে নহয়। যিমান ভাগৰ লাগি থাকক, দুখ লাগি থাকক, চিন্তা হৈ থাকক, যিমানে যি হৈ নাথাকক, তাতে গ'লে মানে কিবা এটা বেলেগ এটা ফিল হয় মানে। আৰু তাৰ কাষত যিহেতু মেলা হ'ব, গ'লে নিশ্চয় দেখুৱাম আপোনালোকক। তাত আমি বহুত টাইম থাকিলোঁ, বহুত টাইম এনেই থাকিলোঁ। মানে ইমান ভাল লাগিছে, আহিবলৈ মনো যোৱা নাই। তাতে ঠাণ্ডাটো সিদিনাখন বৰকৈ পৰিছিল, কিন্তু আহিবলৈ মনো যোৱা নাই। মানে আহিবও লাগিব ঘৰত, কিন্তু অকণমান টাইম তাতে ৰৈ থাকিলোঁ আৰু ভাল লাগিছে। এয়া দেখিছেনে, মানে চন্দ্ৰটোৰ লগত মই গোটেইখিনি দেখুৱাই দিছোঁ আপোনালোকক। এয়া ইমান ভাল লাগে নহয় তাতে থাকি পেলাই। এয়া পাৰবোৰ দেখিছেনে, তাতে সিহঁতৰ এইটো ঘৰ ভাল লাগিলে। আৰু ইফালে যজ্ঞ হৈছিলে, এটা আহুতি দিয়া হ'ল, যিহেতু এইখিনি মই দেখুৱাব নোৱাৰিলোঁ, পিছত কেতিয়াবা দেখাই দিম। আহুতি দিছে, কিন্তু সেইসকল পণ্ডিতজী মানে বহি আছে। পণ্ডিতজী সেইজন কিবা চাইছে আৰু বহি আছে। আমি গৈ পেলাই চাই আহিলোঁ কি কি হৈছিলে নহৈছিলে। গোটেইখিনি খালী। এতিয়া যজ্ঞ হৈ থকা সময়ত কিন্তু একদম মানে মানুহে নধৰা হৈ থাকে। দেখিছেনে, ইমান ডাঙৰ মানে জেগাডোখৰ, বহুত ভাল লাগে তাতে গৈ। ইফালে সিফালে ঘূৰি ঘূৰি টাইম পাছ কৰি আছোঁ আমি। মোৰ মানে ইমানেই ভাগৰ লাগি থকাৰ পিছতো গৈছোঁ। ইয়ে হামিয়াই হিকটীয়া অৱস্থা নাইকিয়া হৈ গৈছে, দেখিছেনে। তথাপিতো ই কৈছিলে নালাগে দিয়া যাবলৈ,
নাই যামেই আৰু মানে যিমানে যি হওক এবাৰ হ'লেও এনেই হ'লেও ঘূৰি আহিমগৈ। তো সেইটো কাৰণে গ'লোঁ, অকণমান মনটোও ভাল লাগিলে। আৰু এতিয়া গৈ আছোঁ, আমি মানে গৈ আছিলোঁ আঙুঠি কিনিবলৈ, কাছ আঙুঠি কিনিব লাগে বোলে সেইদিনাখন, মাঘী পূৰ্ণিমাৰ দিনাখন। সেই আৰু কাছ আঙুঠি চাঙুঠি কিনি পেলাই ঘৰলৈ গুচি আহিলোঁ আৰু।